হেল্ল', আৰু এটা কবিতা লৈ আহিছো। কবিজন মহিম বৰা আৰু কবিতাৰ শিৰোনাম ভয়। ভয় লাগে নে নালাগে তোমালোকৰ? আজি কিন্তু ভয় নকৰিবা দেই। কবিতাটো মোৰ লগে লগে গাবা। ভয়, ভয়, কথা এটা সুধো তোক। তই ক'ত থাক? কি কৰ? কবিনে বাৰু মোক? মা দেউতা আছে তোৰ? মৰম কৰেনে নাই? নে দুষ্ট অঘাইতং বুলি মাৰি দাৰি দিছে উলিয়াই? সি বেৰ ঘৰৰ আন্ধাৰ চুকত থাক লুকাই লুকাই। ডাঙৰ মানুহ আঁতৰ হলেই ওচৰ চাপ ঘনা। তোৰ ইনো কিনো কথা ঘৰত নপৰে মন? আমাৰ লগত লাগি ফুৰাই দেখিছো তোৰ বন। পঢ়া শুনাৰ নামেই নলওঁ, মাৰ বাপেৰো ভাল। মই হোৱা হয় কোবাই কোবাই চিঙিলোহেঁতেন ছাল। মায়ে সাজে ঘিলা পিঠা, তিল ভেনি লাৰু মিঠা। পাভতি থয় আহ জিভাৰ পানী বয়। মাহঁত থাকে ঘৰৰ কামত, কেনে মজাৰ জুতি। তইহে মাথোন কপাল খোৱা তেনেই কৰ মাতি। কেনেকুৱা লাগিলে কবিতাটো? অলপ ভয় ভয় লাগিলে নে? ভাল লাগিলে নে নাই? কবা দেই।